স্বাগতম লিপি মুনু ব্লগলৈ। আজি হয় আন্তৰ্জাতিক কৃষি উদ্যান মেলা হৈ আছে খানাপাৰা ফিল্ড। গতিকে আহকচোন, ভাবিলোঁ ভিডিঅ' এটা কৰোঁ। গতিকে মোৰ লগতে আপোনালোকেও চাই থাকক। এয়া চাওক কি ধুনীয়াকৈ সজাই থৈছে ময়ূৰ পক্ষী। বিৰাট সুন্দৰ পৰিৱেশ, বিৰাট ভাল লাগিছে। ইয়াতে আহিছে অতুল বৰা ডাঙৰীয়া আৰু ৰিণিকী বাইদেউ। এইয়া আমি আৰু কোনো ভিডিঅ' কৰিবলৈ পাম, গতিকে তথাপিও অলপ চেষ্টা কৰিছোঁ। এইয়া কিনি আছে বাইদেৱে, এইয়া অলপ দেখুৱালোঁ আৰু। এইয়া গছ চাওকচোন, মোৰ জীৱনত প্ৰথম ইমান দামী গছ দেখিছোঁ যে ৰাইজ। আপোনালোকে বাৰু কিমান দামী দেখিছে, বহুত পৃথিৱীত ডাঙৰ গছ আছে, তথাপিও মোৰ জীৱনত কিন্তু প্ৰথম হয় 7.5 লাখ। এইয়া কি সুন্দৰ পৰিৱেশ। কমেণ্ট কৰিবচোন আৰু কিমান দামী গছ আছে, কোনে দেখিছে। আৰু এজোপা আছে এইয়া 3.5 লাখ। ইমান দামী দামী গছ, বিৰাট ভাল লাগিছে। গছ ফুল উদ্যান সকলো ধৰণৰ বস্তুৱেই আছে। এইজোপা এয়া চাওক 3.5 লাখ। লতাৰ ধৰণৰ এইয়া বেলেগ কি ধুনীয়াকৈ সজাই থৈছে। ইয়াৰ ভিতৰলৈ যাওঁ ব'লকচোন। ইয়াতে এইয়া সজাই থৈছে, আদা চব আছে। এয়া মোৱা আলু, হালধি, সকলো ধৰণৰ বস্তু সজাই থৈছে, বিৰাটেই ভাল লাগিছে। এয়া কেমেৰাত সৰু লাগিছে, টাবটো ইমান ডাঙৰ, বহুত ডাঙৰ হয়। কেমেৰাত সৰু দেখিছে, ইয়াতেই ভাল লাগিছে। এয়া এই ধৰণে সজাই থৈছে, চাওকচোন। সুন্দৰ, বুজাব নোৱাৰো অনুভূতি, বিৰাট ধুনীয়া লাগিছে। ক'ৰ পৰা আনিছে ইমান ধুনীয়া ফুল, বিৰাট ভাল লাগিছে। ফুলেই নহয়, সকলো প্লেন আছে। বিলাহী, নেমু, এইয়া চাওক, কেৱল গছ 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 গছ। সুন্দৰ, বিৰাট ভাল লাগিছে। আহিবচোন, কাইলৈ আছে আৰু শেষেই হ'ব। এজোপা কি বাৰু, এয়া প্লেনবোৰ আছে 450 ভিতৰত হ'ব। এয়া চব কালাৰ বেলেগ বেলেগ ধৰণৰ, সকলো বহুতেই আছে। দেখুৱাবলৈ ইমান সম্ভৱ নহয়, ফিল্ডখন ইমানেই ডাঙৰ, বহুত বস্তুৱেই আছে। তথাপি ফুলখিনি দেখুৱাবলৈ ভাল লাগিল, মনটোও ভাল লাগি গ'ল। এইয়া ইমান ডাঙৰ সুন্দৰ পৰিৱেশ, বিৰাট ভাল লাগিছে। আহিব পাৰে, আৰু এদিন আছে আপোনালোকে। নহ'লেও মনটো ভাল লাগিব। ফুল ভাল পোৱা মানুহে ফুল কিনিব পাৰিব। এইয়া এই ধৰণে আকৌ এনেকৈ সজাই থৈছে। আৰু আছে এয়া বেঞ্চ এটা, এই ধৰণে সজাই থৈছে। এইটো আপোনালোকে কি বুলি কয় বাৰু? আমাৰ ফালে কয় কিন্তু বেঞ্চ এটা দেই। কমেণ্ট কৰিবচোন। মানুহ চাওক।